যোৱা 22 ছেপ্টেম্বৰ 2025 তাৰিখৰ BTC পৰিষদৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ ৰাইজৰ যি জনমত দিলে, আমাৰ UPPL দল হিচাপে ৰৌতা সমষ্টিয়ে হাৰিছোঁ, এইটো আমি স্বীকাৰ কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত BPF দলৰ যি চৰকাৰ, সেই চৰকাৰে সৰ্বাংগীন উন্নয়নৰ কাম কৰিব, মই এইটো আশা কৰিছোঁ। তেওঁলোকলৈ মই শুভেচ্ছা যাচিছোঁ। আৰু আমাৰ UPPL দলৰ ৰৌতা সমষ্টিৰ কৰ্মকৰ্তা, প্ৰাইমাৰী, ব্লক, বুথৰ সকলো দলীয় সদস্যসকলে যিখিনি দিনে নিশাই কষ্ট কৰি আমাৰ দলক এই পৰ্যায়লৈ আনিলে, তেখেতসকলক মই ৰৌতা ব্লক কমিটিৰ ভাৰপ্ৰাপ্ত সভাপতি হৈ ধন্যবাদ যাচিলোঁ। আশা ৰাখিছোঁ অনাগত দিনত আমি একতাৰে থাকিম, আকৌ আমি দলটোৰ সবল স্থিতি আনিবৰ কাৰণে আমি যুঁজিম। সময় সদায় একে নাথাকে। যেনেকৈ নদীৰ বানপানী এবাৰ পুতে, এবাৰ আকৌ বাম হয়, ঠিক তেনেকৈ এদিন UPPL দৰে আকৌ ঠন ধৰি উঠিব। নিশ্চয় আৰু আমি এদিন হ'লেও BTRত আমি আকৌ পুনৰাই চৰকাৰ কৰিব পাৰিম। গতিকে কৰ্মীসকলক মই হতাশ হ'বৰ কাৰণে নহ'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ।